ওচৰত যেতিয়া একো এটা অপৰচুনিটি নাথাকে তেতিয়া মানুহে তোমাক হাঁহিব, ধিক্কাৰ কৰিব, কিন্তু তুমি হাৰ নামানিবা। কাৰণ আজি যি মানুহে তোমাক ইউজলেছ বুলি ভাবিছে, কালি সেই মানুহে তোমাৰ ছাকচেছ ষ্টৰী শ্বেয়াৰ কৰিব। তুমি লক্ষ্য কৰিছানে, যেতিয়া পকেটত পইচা নাথাকে বা খালী হৈ থাকে, তেতিয়া ৰিলেশ্যনশ্বিপো সলনি হয়। বন্ধুবোৰ দূৰ হৈ যায় আৰু নিজৰ মানুহে কয় এইজনৰ পৰা একো নহ'ব। কিন্তু শুনা, সিংহই জংঘলত ৰজা হয়, তাৰ ভিতৰত আগুন জ্বলি থাকে। जब तुम्हारे पास पैसा नहीं होगा कोई रेस्पेक्ट नहीं देगा। जब तुम स्ट्रगल करोगे लोग तुम्हें लूजर बोलेंगे। लेकिन याद रखना, जो इंसान अंधेरे में लड़ना सीख जाता है उसे दुनियावी कोई भी ताकत हरा नहीं सकता। আজিৰ এই অপমান, এই ইগনোর, এই ধিক্কাৰ, এইবোৰে তোমাৰ ভিতৰত এটা ডেঞ্জাৰাছ জন্ম লৈছে মানুহ এটা। এদিন তুমি সফল হ'বা আৰু যেতিয়া তোমাক ইগনোৰ কৰা মানুহবোৰে তোমাৰ লগত ফটো তুলিবলৈ লাইন পাতি থাকে। তুমি এতিয়া ভাঙিব পৰা নাই, তুমি এতিয়া তৈয়াৰ হৈ আছা। কাৰণ হাৰ মানি থমকি যোৱা মানুহৰ নামত ইতিহাস নাথাকে। ইতিহাস লিখা সেই মানুহে যিয়ে সকলো হেৰুৱাই নিজক বিশ্বাস কৰি আগবাঢ়ে। সময় বেয়া চলি আছে মানে শেষ নহয়, সময় তোমাক ডেঞ্জাৰাছ বনাই আছে।